এটা চাকৰিৰ কাৰণে এযোৰ আসাম পুলিচৰ যেটো ড্ৰেছ হে পোছাকযোৰৰ কাৰণে কিমান এটা আবেগ সময় আছিল কিন্তু এই আবেগবোৰ কি হ'ল এতিয়া দুলিসাত হৈ গ'ল মানে হেক হৈ গ'ল নিখেক হৈ গ'ল যেটো আমি মানে এটা কবলৈ গলে এটা ভাষাত যদি কবলৈ যাওঁ তেনেহলে আমি ৰাতি যে সপোন দেখো হে ৰাতি সপোন দেখাৰ পাছত যেতিয়া আমি হার পাওয়াৰ পাছত যে সপোনবিলাক ভাঙি যায় ঠিক তেনেধৰণে মানে ইমান বছৰ কষ্ট কৰি থকাৰ পাছত এটা সপোনৰ কাৰণে যেটো কষ্ট কৰি আছিল কিন্তু সেই সপোনবিলাক একেসাথে মানে সুৰমাৰ হৈ গলা সো হেল্ল এভৰিওয়ান গুড মৰ্নিং মই খন স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিও লৈ আৰু আপোনালোকে নিশ্চয় মোৰ থাম্বনেলটো চাই ক্লিক কৰিছে সো তাৰ বাবে বহুত ধন্যবাদ জনাইছো আৰু যেটো ফাইনালি কালি মই ওএমআৰশিটখন ডাউনলোড কৰিলো আৰু মই ওএমআৰশিটখন ডাউনলোড কৰাৰ পাছত ফাইনালি মোৰ কিমান মাৰ্ক এটা ৰখিছে তাৰ ওপৰত ক'বলৈ চেষ্টা কৰিম আৰু সকলোৱে জানিব বিচাৰিছে যে মোৰ ওএমআৰশিটখন ডাউনলোড কৰাৰ পাছত মোৰ নাম্বাৰ কিমান হৈছে বা মোৰ ভাইবাৰ কাৰণে সিলেকশন হ'বনে নহব আৰু যেটো আমি ইমান বছৰ ধৰি এটা আবেগ যেটো নেকি আসাম পুলিচৰ এটা পোছাকযোৰৰ কাৰণে এটা আবেগ সময় আছে আমাৰ মনত সকলোৱে গম পায় যোন সকল ক্যান্ডিডেট হয় নিজৰ ঘৰখনৰ কাৰণে বা নিজৰ যেটো সপোনৰ যেটো পোছাকযোৰৰ কাৰণে যেটো আবেগ সময় আছে যোন সকল ক্যান্ডিডেটে সংগ্ৰাম কৰি আছে ইমান বছৰ ধৰি নিজৰ সপোনটো পূৰণ কৰিবৰ কাৰণে হে সকলক নকলেও নিশ্চয় ইতিমধ্যে গম পাই গৈছে আৰু এটা যদি কথা কবলৈ যাও তেনেহলে বহুত দুখ লাগে কাৰণ বহুত ক্যান্ডিডেটৰ লাস্ট চান্স আছিল কিন্তু ৰিটেন দিবলৈ নাপালে কিন্তু আমি যে এটা ৰিটেন দিব পালো তাৰ বাবে আমি বহুত সৌভাগ্যৱান বুলি ভাবিছো কিন্তু ভাইবাৰ কাৰণে নাম আহিবনে নাহে তাৰ কোনো ঠিক নাই তথাপিতো যে আমি ৰিটেন এটা দিব পালো তাৰ কাৰণে আমি সৌভাগ্যৱান বুলি ভাবিছো তথাপিতো ৰিটেন দিয়াৰ পাছত যে এটা আমাৰ মনত এটা প্ৰশ্ন হৈ আছে মানে সদায় নিজকে এটা বেয়া লাগে বুঢ়া মানে ডিপ্ৰেছনত ভুগি থাকো শুব নোৱাৰো বা যতে যাওক যতে নাযাওক বা কি কৰো কি নকৰো লাগি থাকে আৰু মানে মনটো মানে ডিপ্ৰেছনত ভুগি আছে মানে আই থিংক মোৰ নিচিনা সবে যেটো ক্যান্ডিডেট হয় মানে বেছি মাৰ্ক নোপোৱা ক্যান্ডিডেটৰ কথা কৈছো যেটো নেকি আমাৰ নিচিনা নাম্বাৰ পাই আছে সো হেকলৰ মাজত পুৰা ডিপ্ৰেছনত হতাকাত ভুগি আছে মই গম পাইছো সো হেতু কাৰণে মই এটা ডিপ্ৰেছনত ভুগি আছো কাৰণ যেটো নেকি মই এটা ক্যান্ডিডেট হয় আসাম পুলিচ যেটো নেকি ক্যান্ডিডেট হয় সো এতিয়া আপোনালোকক মই ক'ব বিচাৰিম যে মই ৰিটেন টেষ্ট দিলো ইতিমধ্যে আপোনালোকে নিশ্চয় গম পায় আৰু মই ৰিটেন টেষ্টত মোৰ পোষ্ট কি আছিল বুলি কলে মোৰ এবিউবি আছিল আৰু এফআৰ আছিল আৰু মোৰ যদি ফাইনেল যদি কালি মই ওএমআৰশিটখন ডাউনলোড কৰিলো আৰু ওএমআৰশিটখন ডাউনলোড কৰাৰ পাছত মোৰ নাম্বাৰ থাকি গল মানে 30+ থাকছে আৰু মোৰ ফিজিক্যালত যদি মাৰ্ক যদি কবলৈ যায় তেনেহলে মোৰ এবিত আছিল 54.72 আৰু ইউবিত আছিল 34.72 সো প্লিজ আপোনালোকে কমেন্ট কৰি জনাবচোন যে মোৰ নাম্বাৰ আহিব পাৰে নে নোৱাৰে মানে ভাইবাৰ কাৰণে আৰু এবাৰ কৈছো মই 30+ পাইছো কিন্তু মোৰ পাৰফেক্ট নাম্বাৰ আপোনালোকক মই কবলৈ নোৱাৰিম কাৰণ বলে মানা কৰিছে সো মই 30+ পাইছো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব 30+ পাইছো আৰু মোৰ ফিজিক্যালৰ মাৰ্কটো আছিল আপোনালোকে কলো এবাৰ আৰু হলে আৰু এবাৰ কৈ দিছো মই 30 এবিত আৰু ইউবিত আছিল মই 34.72 সো আপোনালোকে প্লিজ কমেন্ট কৰি জনাব মোৰ নামটো ভাইবাৰ কাৰণে আহিব পাৰে নোৱাৰে আৰু যোন সকল পুৰণা ভিউৱাৰ্ছ হয় মোৰ নিশ্চয় মোৰ কৰ হয় আপোনালোকে নিশ্চয় গম পায় আৰু যোন সকল নিউ ভিউৱাৰ্ছ হয় আৰু মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে সো আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰি লব আৰু বেল আইকনটো টিপি লব যাতে এনেকুৱা ভিডিওসমূহ সদায় আপোনালোকক আগত দিবলৈ চেষ্টা কৰি থাকিম সো আৰু মোৰ নিউ ভিউৱাৰ্ছ সকলক কৈছো মই ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ পৰা বিলং কৰো আৰু মোৰ কাষ্ট হৈছে এসটিপি আৰু লগতে আমাৰ যেটো ডিব্ৰুগড় ডিস্ট্ৰিক্ট হয় ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ মেলিসেন্টি এফেক্টেড এৰিয়াত পৰিছে এবছৰ আমাৰ যেটো থানা বৰবৰা থানা হয় সো আপোনালোকে প্লিজ কমেন্ট কৰি জনাবচোন মোৰ ভাইবাৰ কাৰণে নাম আহিব পাৰে নোৱাৰে আৰু যদি মোৰ পাৰফেক্ট যদি আপোনালোকে নাম্বাৰ যদি জানিব বিচাৰে তেতিয়া হলে আপোনালোকক মই কম যে মোৰ ইনষ্টাগ্ৰাম আইডি আছে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডি ফলো কৰিব পাৰে আৰু তাত আপোনালোকে মোক কমেন্ট কৰিব পাৰে যে পাৰফেক্ট যদি নাম্বাৰ যদি আপোনালোকে বিচাৰে তেনেহলে তাত আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম সো হেতু আছিল আজি আপোনালোকৰ আগত মোৰ ভিডিও দিয়াৰ আৰু যোন সকল ব্যক্তিয়ে নাম্বাৰ পাইছে হেসকলক ভাইবাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু যোন সকল বন্ধু বান্ধৱীয়ে বয়স আছে তথাপি তেওঁলোকৰ নাম নাই আহা ৰিটেন দিবৰ কাৰণে সো আপোনালোকে আকৌ এবাৰ শূন্যৰ পৰা আৰম্ভ কৰক আৰু যোন সকল ক্যান্ডিডেটৰ বয়স ইতিমধ্যে পাৰ হৈ গৈছে সো আপোনালোকে
এতিয়া হতাশাত ভুগি নাথাকিব আৰু আপোনালোকৰ নিজৰ পাৰ্সোনালিটি এটা লাইফ আছে আৰু সেই পাৰ্সোনালিটি যিটো লাইফ সেই লাইফটো আপোনালোকে ভাল এটা দিশত আপোনালোকে লৈ যাওক আৰু চাকৰিটো আপোনালোকে যদি নাপালেও তথাপিও আপোনালোকে মন বেয়া নকৈ নাথাকিব আপোনালোকৰ বেলেগ এটা ষ্টেপ লওক আপোনালোকে আপোনালোকৰ জীৱন সুকলমে পাৰ কৰাৰ চেষ্টা কৰক সো বাই বাই লগ পাম এনেকুৱা নেক্সট ভিডিঅ' যোগেদি জয় আই অসম